নমস্কাৰ উপস্থিত সমূহ সদায় ব্যক্তিলৈ আমাৰ ৰদালি ৰং চেনেলৰ তৰফৰ পৰা সেৱা জনাইছোঁ। অতি দুখজনকভাৱে আমি আজি এই ঠাইত উপস্থিত হৈছোঁ। আপোনালোক আটাইৰে জ্ঞাত অসমৰ হিয়াৰ আমঠু শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত নাই, পাখি মেলি উৰি গুচি গ'ল। তেখেতৰ এই অকাল বিয়োগত গোটেই অসম নহয়, ভাৰতবৰ্ষই নহয়, পৃথিৱীৰ বিভিন্ন দেশত তেখেতৰ দুখত ম্ৰিয়মান হৈ পৰিছে। আৰু আমি অসমবাসী অতিকৈ ম্ৰিয়মান হৈ পৰিছোঁ, যেন আমাৰ কলিজাটো ক'ৰবাত ওলাই গ'ল, ঠিক তেনেকুৱা লাগিছে। কিমান দুখ লাগিছে আমি হয়তো ভাষাৰে ক'ব নোৱাৰিম। তথাপিও আমি ভগৱানৰ লীলা, এই লীলাৰ লগত আমি কোনেও সাৰি যাব নোৱাৰোঁ। ঠিক তেনেকৈ আমাৰ মাজৰ পৰা জুবিন গাৰ্গ ডাঙৰীয়াকো খুব কম সময়তে আকস্মিকভাৱে লৈ গ'ল। আমি ভাবিব নোৱাৰাকৈ আমি তেখেতক আমাৰ হিয়াৰ মাজত সদায় ৰাখিম, সেই উদ্দেশ্য আগত ৰাখি তেখেতৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জনাই আজি আমি থমনা অঞ্চলত ৰদালি ৰং চেনেলৰ তৰফৰ পৰা একাজলি পুষ্পাঞ্জলি অৰ্পণ কৰিবলৈ আগবাঢ়িছোঁ। আৰু সেই পুষ্পাঞ্জলি তেখেতৰ প্ৰতিচ্ছবিত আমি অৰ্পণ কৰিম। তাৰ বাবে আমি আজি 53 গছি চাকি আমি জ্বলাম। প্ৰথম গছি চাকিৰে আজিৰ এই পুষ্পাঞ্জলি অনুষ্ঠানটো শুভাৰম্ভ কৰিবলৈ আমাৰ মাজত উপস্থিত থকা প্ৰাক্তন শিক্ষক শ্ৰদ্ধাৰ অজয় শৰ্মাদেৱ, তেখেতক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতে আমাক আজিৰ প্ৰথম চাকি গছি জ্বলাই আজিৰ অনুষ্ঠানৰ শুভাৰম্ভ কৰিবলৈ আমি আশা কৰিছোঁ। শ্ৰদ্ধাৰ কন্দৰ্প শৰ্মাদেৱক এগছি বন্তি প্ৰজ্বলন কৰিবলৈ আমি আহ্বান জনাইছোঁ। আমাৰ ৰদালি ৰং চেনেলৰ সহযাত্ৰী তথা শিক্ষক শ্ৰদ্ধাৰ কৰুণা দাস ডাঙৰীয়া।
আচলতে বৰ দুখ লগা দিন। জুবিন আমাৰ অসমৰ এজন লেখত ল'বলগীয়া ব্যক্তি। এনেকুৱা ধৰণৰ জন্ম হোৱা পৃথিৱীত বিৰলেই। বহুত কম সংখ্যক মানুহ জন্ম হয়, যিসকলৰ জীৱনৰ বিলাক প্ৰডাকশ্যন বা উপাদান আমাক এৰি দি যায়। এই তুলনাত আমাৰ মানুহবিলাকে সঁচাকৈ আপ্লুত হয়। আৰু তেনেকুৱা ধৰণৰ আমাৰ সংগীতজ্ঞ গীতিকাৰ জুবিন আমাৰ অসমীয়া জাতিটোৰ এটা অমূল্য সম্পদ আছিল। তেওঁ আমাৰ মাজৰ পৰা হেৰাই গ'ল, অজান দেশলৈ গুচি গ'ল। এই দুখজনক ঘটনাটোৰ পৰা তেওঁ যে আমাৰ মাজৰ পৰা গুচি যাব আমি কল্পনাটো ভবা নাছিলোঁ। আৰু তেওঁৰ বিষয়ে আজি ক'বলৈ দুখে লাগিছে। তেওঁৰ গান শুনিলে, তেওঁৰ গানৰ কথাত, অভিনয়ত সকলো দিশতে আমাক বৰ আপ্লুত কৰিছিল। আৰু আমি আজি সঁচাকৈ দুখত অভিভূত হৈ পৰিছোঁ, দুখত ভাগি পৰিছোঁ। তেওঁৰ বিদেহী আত্মাৰ চিৰশান্তি হওক, তেওঁ য'তেই থাকে শান্তিৰে বাস কৰক, তেওঁ স্বৰ্গগামী হওক। তেওঁৰ যিবিলাক আমাক দি গ'ল, সংগীতই হওক, যিবিলাক বস্তু আমাৰ মাজত দি গ'ল, অসমীয়া জাতিক দি গ'ল, সেইখিনি আমি ধৰি ৰাখিব লাগিব। সেইখিনি আমি ভৱিষ্যতৰ কাৰণে জীয়াই ৰাখিব লাগিব, সজীৱ কৰি ৰাখিব লাগিব। গতিকে মই বিশেষ নকওঁ। আজি এই তেওঁৰ পুনৰ স্বৰ্গগামী অৱস্থাত যদি স্বৰ্গত বাস কৰে, স্থান লাভ কৰে, তাকে কামনা কৰি সামৰি মাৰিছোঁ। ধন্যবাদ।